আজি আমাৰ এই ভিডিঅ'টোত আছে ভাইৰাছে মন মাৰি আছে। কিয় মন মাৰি আছে অলপ পিছত গম পাব। আজি ভিডিঅ'টোত ভাইৰাছৰ ভাগ্য পৰীক্ষা হ'ব। গতিকে কি ভাগ্য পৰীক্ষা হয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। দাদা অলপ মাত দিবচোন। কোনে খবৰ পায়? মই আজি ভিক্ষা চিক্ষা নেদাও, নিজে খাবা বনাই। এই লগত কিবা আছে যদি দি যা, লকডাউনৰ কথা। দাদা মই ভিক্ষা খুজিব অহা নাই। তে কি উল্টা পাইছে? মানে মই আপোনাৰ ভাগ্য পৰীক্ষা কৰিব আহিছো। ভাগ্য পৰীক্ষা? এলা বধিছো মই ভাগ্য চাগ্য পৰীক্ষা নকৰো। এলা মই লটাৰী টিকেট কিনি মই পইচাও ভৰিব নোৱাৰো। য'ৰ পাইছে যাব পাৰে, যা যা যা। দাদা ভুল বুজিছে আপুনি। মই লটাৰী টিকেট বিচাৰিব অহা নাই। তেতিয়াহ'লে মানে মই আপোনাৰ ভাগ্য পৰীক্ষাহে কৰিব আহিছো। ভাগ্য পৰীক্ষা? দেচোন কোৱা আগতে মোক কেনেকুৱা ভাগ্য পৰীক্ষা? দাদা আপুনি টিকেটো কিনিব নালাগে আৰু মোক পইচাও দিব নালাগে, বুজিছে না? যদি আপুনি মোক কেইটামান প্ৰশ্নৰ উত্তৰ দিব পাৰে তেতিয়াহ'লে আপুনি 50,000 টকা পাব। 50,000? মই কতে মৰো দে পাপা। আগৰ পৰা মোক কিয় কোৱা নাছিলা? লকডাউনৰ সময়ত 50,000 টকা পালি মোৰ কিমান লাভ হ'ব মইহে জানো। দেৰি কৰিব নালাগে, বহাচোন আগতে বহিল নাই দিয়া আকৌ। হেৰা একাপ গাখীৰ দিয়া চাহ বনাই আনাচোন, আলহী এটা আহিছে। চাহ পিছতো খাম নেকি? নালাগে নালাগে, চাহ একাপ খোৱা, গাখীৰ দিয়া চাহ আছে, ডেকা ল'ৰাৰ কথা। গাখীৰ দিয়া চাহ নেকি? অলপ দেৰিকে কৰিব। অলপ দেৰিকে লৈ আহিবা। আচ্ছা হেৰি মই এতিয়া আপোনাক প্ৰশ্ন সুধো। সুধা, প্ৰশ্ন আৰম্ভ কৰি দিয়া। ভাগ্য পৰীক্ষা হ'ব এই ঠহাটোৰ ওপৰত। এতিয়া আপুনি ক'ব লাগে এই কলা পলিথিনটোৰ ভিতৰত যদি ক'ব পাৰে এই ভিতৰে থকা কণী 10টা আপোনাৰ। ক'বা পাৰিলি কণীকেইটা মোৰ কি থাকিব পাৰে? হেৰিকা কি থাকিব পাৰে? ভিতৰে কি আছে ক'ব পাৰিলে কণী 10টা আপোনাৰ কওক। মই ভাবি আছো বাবু, মই নৰুম, বেলেগ এটা সুধিব পাৰে। বেলেগ এটা সুধ। এইটোৰ উত্তৰ দিব পাৰিবা নাই? মই ঠিক আছে, মই আপোনাক বেলেগ এটা সুধি আছো। বেলেগ এটা সুধো। তেতিয়াহ'লে মই 2 নম্বৰ প্ৰশ্নটো সুধো। 2 নম্বৰটো ষ্টাৰ্ট কৰি দিম। এবাৰ উত্তৰ দিব। এইবাৰ মই ফাইনেল দিম। 50,000 কথা আছে। 50,000 কথা আছে। বাপৰে লাগিব না আপোনাক 50,000? লাগিব বাপৰে বাপ, কিয় নালাগিব 50,000 টকা? তে কওক এই যে কলা পলিথিনটোৰ ভিতৰে কণী 10টা আছে, এতিয়া হাঁহৰ না মুৰ্গীৰ? যদি ক'ব পাৰে ভিতৰে থকা মুৰ্গীৰ কণী 10টা আপোনাৰ। কলা পলিথিনৰ ভিতৰত থকা কণীকেইটা হাঁহৰ না মুৰ্গীৰ? ক'ব পাৰিলি মুৰ্গীৰ কণী মোৰ। মুৰ্গীৰ কণী 10টা আপোনাৰ হ'ব। এতিয়া কওক কি হ'ব পাৰে? মোৰ মই ভাবি আছো, 1 মিনিট। ভাবক। কলা পলিথিনটোৰ ভিতৰত কণীকেইটা কিহৰ? হাঁহৰ না মুৰ্গীৰ? ক'ব পাৰিলি মুৰ্গীৰ কণীকেইটা মোৰ। কি হ'ব পাৰে? কলা পলিথিনৰ ভিতৰত থকা মুৰ্গীৰ কণীকেইটা কিহৰ? ক'ব পাৰিলি মুৰ্গীৰ কণীকেইটা মোৰ। ভাবি আছো মই, ইমান টান প্ৰশ্ন আনা। ভাবি আছো ৰ, মাথা কামে নকৰা হৈ গৈছি। 50,000 কথা আছে। কলা পলিথিনৰ ভিতৰত থকা কণীকেইটা কিহৰ? মুৰ্গীৰ নে হাঁহৰ? ক'ব পাৰিলি মুৰ্গীৰ কণীকেইটা মোৰ। আপোনাৰ হ'ব। কি হ'ব পাৰে? কি হ'ব পাৰে? বাবু বেলেগ এটা সুধ। নৰো এইটো মোৰ অকাদৰ বাহিৰত। হয় নেকি? এইটো কিন্তু লাষ্ট প্ৰশ্ন সুধি আপোনাক। লাষ্ট এটা সুধি দি, এইবাৰ পাৰিমে মই। পাৰিবতো? এইবাৰ পাৰিমে, গেৰাণ্টি আছে। 50,000টো কিন্তু দিম আপোনাক। 50,000 লাগিব মোক। তে ক'ব লাগে এই কলা পলিথিনটোৰ ভিতৰে মুৰ্গীৰ কণী 10টা যে আছে, বেতাল হাঁহৰ মুৰ্গীটি বেছি না তেল চুৰ হাঁহৰ মুৰ্গীটি বেছি? যদি ক'ব পাৰে বেতাল হাঁহৰ মুৰ্গীটিৰ পৰা কণী 10টা আপোনাৰ। আৰু একবাৰ সুধাচোন। আৰু একবাৰ সুধা। প্ৰশ্নটো আৰু বৰ আৰু একবাৰ কওক।
এই কলা পলিথিনটোৰ ভিতৰে কণী দস্তা যে আছে মানে মুৰ্গীৰ কণী দস্তা বেতাল হার মুরগিটি পাইছি না তেল চুর হার মুরগিটি পাইছি যদি কব পারে তেইটা হলি ভিতরে থাকা কণী দস্তা মানে বেতাল হার মুরগিটি পারা কণী দস্তা আপনার অলপমান ফেদা অলপমান টাইম লাগবে ভাববা লাগবে তো মই আছো বেতাল হার মুরগি দি পাইছি না তেল চুর হার মুরগি পাইছি কবা পারলি বেতাল হার মুরগি পারা কণী দস্তা মোর লগতে 50,000 লগতে 50,000 নামাৰ সময় ৰাখা এইবাৰ পাৰিম মই অলপ ভাববা লাগব গভীৰভাৱে ভাববা লাগব বেতাল হার মুরগি বেছি না তেল চুৰ হার মুরগি বেছি কবা পাৰলি বেতাল হার কণীটো মানে বেতাল হার মুরগি পাৰা কণীটো মোৰ নামাৰ সময় ৰাখা হে যদি মাথাটো দে পাৰিম এইবাৰ 50,000 হে নাহে কি বাবা ৰে ও কি আনে লাগিছে পাৰিম মই অলপ টাইম লাগিব তো মোক ইমান গভীৰ প্ৰশ্ন কণী কাজ চৰি পাৰিবা পাৰে বেতাল হার পাইছি না তেল চুর হার পাইছি কব পারলি বেতাল হার মুরগিটি পারা কণী দস্তা আপনার আমাৰ সময় ৰখা ইমান টান বাপ্পা ইমান সময় দিয়া নহয় অলপ সময় আৰু 1 মিনিট কাৰ কণী পাৰিবা পাৰে কাৰ মুৰ্গী পাৰিবা পাৰে কণী বেতাল হার পাইছি না তেল চুৰে পাইছি এ বাবু বেলেগ এটা সুধা এইটো পাৰিবাৰ নাই নৰে নাই পাৰিবাৰ নাই ইমান টান আগৰ কিতাপতে টান আপনার 50,000 পানিত পড়ি যাও 50,000 লাগবো লকডাউনৰ কথা মোৰ 50,000 কে যাবা দিমে না আপনার আর প্রশ্ন উঠা নাই চাহ বনাবা গেছে চাহ কাপ খাই যাবা লাগিব চাহ মই নাখাও নাই খাবা লাগবো স্পেশাল চাহ গাখীৰ দিয়া চাহ গাখীৰ দিয়া চাহ এটা সুধা আচ্ছা দামৰি থাকা না দামৰি নগৰ দাম সব আছে 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 আচ্ছা তেনেহলে মই পিছত আহিম দাও নাই প্ৰশ্ন সুধা এটা চান্স লাগবো তোমাক মই আপোনাক কেইটা দিম বুলি কৈছিলো আকৌ নাই এটা চান্স দিয়া মোক নাই তিনটা দিম বুলি কৈছিলো নাই চাহ খাই যাবা আৰু ৰাতি থাকিব মোৰ তাত ৰাতি নেকি থাকিব পাৰিবা আপুনি বৰ ভাল মানুহ মই বিৰাট ভাল প্ৰথমতে আপুনি মোক খেদে নাই আপুনি ৰাতি একবাৰ দিছিল থাকা বেয়া নাপদ মই পিছত আপোনাক আৰু ভাল অফাৰ লৈ নাই চাহ খাই যাব লাগিব বাবু মই বেয়া পাওঁ ৰবা নহয় নালগে চাহ কাপ লৈ আহা বাবু মোৰ 50,000 তো বাবা দি যোৱা বাবু বাবু চাহ খাই যোৱাহি 50,000 তো মোৰ পানীত পৰি গা চাহ থৈ গেছি বাইপেৰে সাইন্সি 50,000 পানি পড়ে গেল